हेलो एवरीवन अस्सलाम वालेकुम नमस्कार आशा करूँ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ দুৱা আশীৰ্বাদত আমাৰো ভালেই আৰু আজি ভাবিছোঁ এটা ব্লগ দিওঁ যেহেতু এইকেইদিন বিশেষ ব্যস্ততাৰ কাৰণে ভিডিঅ' দিয়াও হোৱা নাই বাৰু আৰু এটা আজি অলপ বেলেগ ধৰণৰ ৰেচিপি এটাও শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু এইফালে পোৱালি কেইটামানে ঢেকীয়া আৰু ঔটেঙা দি থৈ গ'ল তাকে বোলো বাছি থওঁ আৰু ঔটেঙা যেহেতু 3টা দিছিলে ভাবিলোঁ বোলো এনেকৈ থৈ দিলেতো এটা এটাকৈ খাওঁতে বেয়াই হ'ব সেইকাৰণে গোটেইখিনি একেবাৰতে কাটি লৈ অকণমান গৰম কৰি থৈ দিওঁ পানীতে এনেকৈ বইল কৰি থ'লে মানে বেয়া নহয় আৰু বহুত দিনলৈকে মানে থৈ পিনে খাই থাকিব পাৰি অলপ অলপকৈ কেতিয়াবা দাইল বনালে তাৰে অলপমান ৰস আৰু কেইডোখৰমান দি দিলে ধুনীয়া টেঙা হয় তো সেইকাৰণে মই আগৰ পৰাই এনেকৈ থওঁ নহ'লে বেয়া হৈ যায় আৰু সেইফালে ঠাণ্ডা হোৱাৰ পাছত পানীখিনি এক্সট্ৰাকৈ উলিয়াই ল'লোঁ আৰু কেইপিচমান কুমলীয়াখিনি থৈ দিছোঁ দাইলত দি খাবৰ কাৰণে আৰু যিখিনি অকণমান টান আছিলে সেইখিনি বোলো মই আচাৰ ভৰাম সেইকাৰণে এনেকৈ এক্সট্ৰা কৰি অলপমান সৰু সৰুকৈ আকৌ কাটি ল'লোঁ তাৰপাছত এখন কেৰাহীত অলপমান মিঠাতেল গৰম কৰি লৈছোঁ ইয়াতে কেইফুটামান গোটা নহৰু দিছোঁ ঔটেঙাৰ আচাৰত গোটা নহৰু দিলে খাবলৈ বেছি ভাল হয় আৰু এইফালে হালধি নিমখ মছলা সকলোখিনি তেলতে দি দিছোঁ তাৰপাছত ইয়াতে বইল কৰি থোৱা ঔটেঙাখিনি দি দিছোঁ আৰু বহুত বেছি যিহেতু সিজোৱা নাই মই এনেই অকণমান গৰম কৰি থৈছিলোঁ যে সেইকাৰণে অলপ দেৰি ভাজিব লাগিব আৰু তেতিয়া কোমল হৈ যাব আৰু জলকীয়া কেইটামানো ইয়াতে দি দিছোঁ আচাৰত যিহেতু জ্বলা হ'লেহে বেছি টেষ্ট হয় তো সেইকাৰণে জলকীয়া কেইটামানো দি দিছোঁ আৰু ধুনীয়াকৈ সকলোখিনি মিক্স কৰি দিছোঁ আৰু লাহে লাহে অলপ সময় মই এনেদৰে ভাজিম যাতে অলপমান কোমল হৈ যায় তেতিয়া চুবাই খাবলৈও ভাল লাগে আৰু টেঙা আচাৰ এনেও বহুত সোৱাদ হয় আৰু যদি কেতিয়াবা বইল কৰি চালনীত চালিও বনাই তেতিয়াও খাবলৈ ভাল লাগে তাৰপাছতে এতিয়া ইয়াতে মই অলপমান ক'লা আৰু বগা সৰিয়হ খুন্দি থোৱা আছিলে সেয়াও এড কৰি দিছোঁ আচাৰত সৰিয়হটো দিলেও খাবলৈ ভাল লাগে আৰু ইয়াত এতিয়া দেখিছে ধুনীয়াকৈ সিজি যোৱা যেন হৈছে আৰু অকণমান আমৰ আচাৰ আছিলে সেইখিনিও ইয়াতে মিলাই দিলোঁ মানে বটলটো আজৰি কৰি দিলোঁ আৰু তাতে বোলো আকৌ ভৰাই থ'বলৈ হ'ব তাৰপাছত আচাৰ হৈ গ'ল এতিয়া দুপৰীয়াৰ কাৰণে যোগাৰ কৰিছোঁ ঢেকীয়া বুট আলু ভাজিলোঁ আৰু এনেকৈ বুট দি ঢেকীয়া ভাজিলে খাই ইমান ভাল পাওঁ তাৰপাছতে ইয়াতে এতিয়া মই দাইলতে ঔটেঙাও দি দিছোঁ টেঙা যিহেতু গৰম দিনত আৰু টেঙাটো খাবলৈ ভাল লাগে এইফালে গাখীৰ অলপো আছিলে সেয়াও বোলো পনীৰ অলপ বনাই থওঁ তাৰপৰা গাখীৰখিনি ফ্ৰিজত থৈ দিছোঁ একদম ক্ৰীমৰ নিচিনা হৈ আছে আৰু এয়া এতিয়া ভিনেগাৰ দি ফালি দিলোঁ কিন্তু যিমানেই ডাঠ গাখীৰ হ'লেও ভিনেগাৰ বা মানে ফালি দিয়াৰ পাছত পানীটো ওলায়ে যায় আৰু এইফালে এয়া পনীৰটো মানে হ'বৰ কাৰণে এনেকৈ দি থৈছোঁ আৰু তাৰপাছতে কৈছিলোঁ যে এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি এইটো মই চুজি অলপমান লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ লৈছোঁ অকণমান বেকিং পাউডাৰ লৈছোঁ আৰু এইটো এটা হোমমেড পিজ্জাৰ ৰেচিপি হয় কেতিয়াবা ঘৰতে এনেদৰে বনাই খাব পাৰে বাহিৰৰবিলাক যিহেতু আনহেল্ডি হয় ঘৰতে নিজৰ ল'ৰা ছোৱালীক বা সৰু ল'ৰা ছোৱালীৰ কাৰণে টিফিনত দিবলৈও বহুত ভাল ৰেচিপিটো মানে বহুত ভাল লাগে আৰু খাবলৈ তাৰপৰা ঠাণ্ডা পানী দিও এটা ধুনীয়া বেটাৰ বনাই ল'লোঁ আৰু অলপ সময়ৰ কাৰণে ৰাখি দিলোঁ এতিয়া পিঁয়াজ অলপ কাটি ল'লোঁ নৰসিংহৰ পাত ইচ্ছা কৰিলে ধনিয়াও দিব পাৰে এতিয়া যিহেতু ধনিয়া নাই নৰসিংহই দিছোঁ আৰু হালধি নাই দিয়া মছলা আৰু জলকীয়াৰ গুড়ি আৰু নিমখো দিয়া নাই ইয়াত যিহেতু বেটাৰটোত নিমখ দিয়াই আছে আৰু এইফালে বিলাহীও কাটি ল'লোঁ চীজ অলপ আছিলে সেইখিনিও মই অলপমান সৰু সৰু কৰি লৈছোঁ আৰু তাৰপাছত এখন পেন লৈছোঁ ইয়াতে মই অলপমান তেল দিছোঁ তেলখিনি গৰম হোৱাৰ পাছতে বেটাৰটো দি দিছোঁ অকণমান ডাঠকৈ বহুত বেছি ডাঠো নহয় আৰু যিহেতু পিজ্জাৰ যিমানটো লেয়াৰ থাকে মানে ডাঠটো সেনেকৈ কৰিয়ে দিছোঁ আৰু দেখিছে ধুনীয়াকৈ আৰু এইফালে যিকোনো ধৰণৰ আপোনালোকে পাচলিও ইয়াত ইউজ কৰিব পাৰে যেনেকৈ কেপচিকাম হওক কবি হওক গাজৰ হওক এতিয়া যিহেতু একো নাছিলে সেইকাৰণে মই বিলাহীয়ে দি দিলোঁ এনেকৈ আৰু ওপৰতে এতিয়া মছলা দি পিঁয়াজখিনি যে সানি থৈছিলোঁ সেয়া দি দিছোঁ আৰু এক্সট্ৰাকৈ নিমখ দিব নালাগে যিহেতু বেটাৰটোত দিয়াই থাকে নহ'লে বেছি হৈ যাব নিমখটো আৰু চাৰিওফালে এনেকৈ দি দিব আকৌ ওপৰতে এনেকৈ মই চীজো দি দিম আৰু এনেকৈ ময়দা দি বনাই খোৱাতকৈ এনেদৰে চুজি দি বনাই খাবচোন চুজি হয়নে বেলেগ কিবা হয় ধৰিবই নোৱাৰি খাবলৈ প্ৰায় টেষ্টটো একেই হয় পিজ্জাৰ দৰে আৰু বেলেগ কিবা কিবি মছলা দিওঁ ক'লেও দিব পাৰে আৰু যেনেকৈ ধৰি লওক চিলি ফ্লেক্স দিব পাৰে আৰু কিবা কিবি তো যিখিনি আছিলে মই একেবাৰে সহজকৈ বনাইছোঁ আৰু এনেকৈ ঢাকন লগাই অলপ সময় থৈ দিলোঁ একদম ল' ফ্লেমত হ'বলৈ দিছোঁ আৰু ধুনীয়াকৈ এইটো হৈ গৈছে দেখিছে একদম টানো হৈ আহিছে আৰু বহুত বেছি টান নহয় মানে কোমলে হয় আৰু গৰমে গৰমে খাই ইমান ভাল লাগে
মই বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু এইটো এটা হেল্ডি ৰেচিপিয়ে হয়। বিশেষকৈ ল'ৰা ছোৱালীবিলাকে আজিকালি এইবিলাক বস্তু খাই খুব ভাল পায়। যদি ঘৰতে এনেকৈ বনাই দিব পাৰে তেহেঁতৰ স্বাস্থ্যৰো একো ক্ষতি নহয়, ভালেই হ'ব। আৰু সেইকাৰণে বোলো শ্বেয়াৰ কৰোঁ। আৰু এইফালে এতিয়া এনেকৈ কাটাৰ লৈ মই পিজ্জাৰ নিচিনাকৈ কাটি লৈছোঁ আৰু খাবলৈ সঁচাকৈ টেষ্টিয়ে হৈছিলে বুলি কৈছে চবেই। তো সেইটোৱে বোলো শ্বেয়াৰ কৰোঁ। একদম কম সময়ৰ ভিতৰতে হৈ যায় আৰু এয়া দেখিছে কি ধুনীয়া হৈছে। আৰু এয়া লৈ লৈছোঁ। এইফালে আমাৰ আবালে মানে জলকীয়া নিদিয়াকৈ বনাইছিলোঁ আৰু আমাৰ কাৰণে অকণমান জলকীয়া দি দিছিলোঁ, আৰু যিহেতু জ্বলা অকণমান হ'লে ভাল লাগে। আৰু এতিয়া খাই আপোনালোকক মই টেষ্টটো কৈ আছোঁ ৰ'ব। আৰু সঁচাকৈ বিৰাট টেষ্টি হৈছে, একদম মানে দোকানৰ পৰা খোৱা পিজ্জাৰ নিচিনাই লাগিছে। আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, কেনে পাই জনাব। তাৰপাছতে আকৌ কেক দুটা বনাবলগীয়া আছিলে, সেইকেইটাও বনাই ল'লোঁ। মানে বনাইছিলোঁ এটাই, কিন্তু যিহেতু বেটাৰটো অলপ বেছি হ'ল সেইকাৰণে দুভাগ কৰি দিলোঁ, এটা সৰু আৰু এটা ডাঙৰকৈ বনাই ল'লোঁ। আৰু ধুনীয়াকৈ হ'ল বাৰু, পাৰফেক্টলি একো মানে হেৰি হোৱা নাই আৰু ভালেই হ'ল কেককেইটা। তাৰপাছতে আকৌ এদিনাখন ৰাতি হৈ গ'ল, ভিডিঅ'টো সামৰণি মৰাও নহ'লে। ৰাতিয়ে গম পালোঁ যে আমাৰ ঘৰলৈ নতুন আলহী আহিলে। আৰু এয়া আমাৰ বগা গৰুজনীয়ে পোৱালি দিলে, ইমান ভাল লাগিছে, ৰঙে চঙে একদম বৰ মৰম লগা বেচেৰাটো। আৰু সৰুতে এনেও গৰু পোৱালি ছাগলী পোৱালি ইমান ভাল লাগে। তাৰপৰা ৰাতিপুৱাই যেতিয়া ৰাতিয়ে গম পালোঁ বাৰু 12টামান বজাত, তাৰপৰা ৰাতি নগ'লোঁ আৰু চাবলৈ, ৰাতিপুৱাই শুই উঠি আগে তাক চাইছোঁ। আৰু আজি ভিডিঅ'টো ইমানেই আছিল, আজিলৈ আহোঁ দিয়ক, নেক্সট ভিডিঅ'